কি কৰি আছা তুমি অকলে অকলে? হা কি কৰি আছা? এইজনী আমাৰ ছোৱালী ডাঙৰে হ'ল আৰু খেলি আছে আমাৰ যোনজনী খাব যাব যে। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু ভিডিঅ'টো হ'ল ছোৱালীয়ে খেলি আছে, কেনেকৈ দিগদাৰ দি আছে। ভাত চাত খাই বৈ অলপ ৰেষ্ট কৰিছোঁ, তাৰমানে দিগদাৰ দি আছে। আজি আপোনালোকক অকণমান 2 মিনিটৰ দেখাম। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পলম নকৰোঁ, ভিডিঅ'টি চাম। নাই আৰু আহিলে মোৰ ওচৰত। মই যাওঁগৈ মোৰ ওচৰত নাই মই যাওঁগৈ। তাই থিয় দিং দিছে আৰু থিয় হ'ব পাৰিব কেইদিনমানৰ পিছত। আনো হাঁহ খাই আছে হাঁহটো। নাই পবা যোৱা এইপিনে যোৱা, এইপিনে যোৱা। হাই ফ্ৰেণ্ডছ, চাওকচোন কেনেকৈ তাই একেবাৰে মোৰ কোচতে উঠি থাকে। এনি টাইম কোচতে উঠি থাকিব লাগে, তাই এনেই নাথাকেই। মই অকণ ভাত খাই জিৰণি লৈছোঁ, তাই জিৰণি ল'ব নিদিয়ে মোক। চাওকচোন কেনেকৈ কোচত উঠি আছে। আনো তুমি অকণ খেলো দিবানে? অকণমান দে, খেলো অকণ দিবানে? দে খেলো অকণ দিয়াচোন। নাহিলে তাই কিবা চাইহে আছে। মোবাইলটোত চাই। তুমি কি কৰিছা? থিয় হ'ব বিচাৰিছে, থিয় হ'ব বিচাৰিছে, পাৰিব আৰু থিয় হ'ব। এইবাৰ মোৰ ওচৰত আহি গ'ল। কি আহিলা মোৰ ওচৰলৈ? যোৱা, মোবাইলত চালে তোমাক বেয়া বুলি ক'ব, দুষ্ট কৰি থাকিলে। যোৱা, এইটো বহা, বহি থাকা। বহি থাকা। ক'ত আহিলা?